জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পুত্ৰ বীৰৰ এই কাণ্ড শুনিলে আপুনি আচৰিত হৈ পৰিব। আপোনাৰো চকু কপালত উঠিব জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পুত্ৰ বীৰৰ এই কাণ্ড শুনি। কিয় দুখী হ'ব লগা হ'ল আইমী বৰুৱাৰ এই খবৰটো পাই? কি আছে আজিৰ এই নতুন খবৰত? কিয় এনেদৰে কান্দি কান্দি হাবাথুৰি খাব লগা হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিতৌ এনেধৰণৰ বাতৰিৰ বাবে। বহুত আশাৰে ওলাইছিল অভিনেত্ৰী আইমী বৰুৱা। ভগৱানৰ আশীৰ্বাদ লৈ দেউতাকৰ আশীৰ্বাদ লৈ কিন্তু ভবামতে নহ'ল অভিনেত্ৰী আইমী বৰুৱাৰ। আপোনালোকে হয়তো সকলোৱে জানে যে আইমী বৰুৱাৰ পুত্ৰ বীৰ এজন স্কেটিং খেলুৱৈ। অসমৰ বিভিন্ন প্ৰান্তত স্কেটিং খেলি বীৰে বিভিন্ন সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল আৰু সেই আশা লৈ ওলাইছিল অভিনেত্ৰী আইমী বৰুৱা আৰু তেখেতৰ পুত্ৰ বীৰ নেশ্যনেল পৰ্যায়ত খেলিবলৈ। কিন্তু ভবামতে নহ'ল। নেশ্যনেল পৰ্যায়ৰ এই খেলখনত বীৰে কোনো পুৰস্কাৰ নাপালে। আইমী বৰুৱাৰ পুত্ৰ বীৰে এইবাৰ সফল নহ'ল যদিও আগন্তুক খেলত বা জীৱনৰ আহিবলগীয়া সকলো পৰ্যায়ত যেন বীৰৰ ভাল হয় তাৰে কামনা কৰিলোঁ। আপোনাৰ মন্তব্য কমেণ্ট বক্সত জনাই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।